নমস্কাৰ আসামিসেল অফিচিয়েল চেনেললৈ স্বাগতম জনাইছো মৰমৰ বন্ধু বান্ধৱীসকল আজি নতুন অসম চৰকাৰৰ চাকৰি আপডেট লৈ আহিছো এই আপডেটটো চোৱাৰ আগতে এটা ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব নাই কৰা তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনত গৈ অলপ গৈ ক্লিক কৰি ৰাখিব এনে ধৰণৰ জব আপডেট চাই থাকিবৰ বাবে মৰমৰ বন্ধু বান্ধৱীসকল অসম চৰকাৰৰ তৰফৰ পৰা নতুনকৈ বন বিভাগত পদ মুকলি পাইছে অৰ্থাৎ বন বিভাগত নতুনকৈ চাকৰি মুকলি পাইছে এইকেইটা পোষ্ট ফৰেষ্ট গাৰ্ড বন সুৰক্ষা কনিষ্টবল আৰু কামাণ্ডো এনে ধৰণৰ পোষ্ট ইয়াত মুকলি কৰা হৈছে ইয়াত টোটাল 1667টা পদ মুকলি কৰা হৈছে এইকেইটা পোষ্ট অনলাইন জৰিয়তে আপুনি আবেদন কৰিব পাৰিব তো বন্ধু বান্ধৱীসকল আহক ইয়াৰ অফিচিয়েল এডভাৰটাইজমেণ্টখন এবাৰ চাই লওঁ তো বন্ধুসকল আসাম ফৰেষ্ট ৰিক্ৰুটমেণ্ট 2023 এইখন ইয়াৰ অফিচিয়েল এডভাৰটাইজমেণ্ট হয় অৰ্থাৎ এখন শৰ্ট এডভাৰটাইজমেণ্ট হয় ইয়াত দেখিব পাৰিছে 1 লাখ নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত আৰু এখোজ আৰু ইয়াৰ পিছত দেখিব পাৰিছে পৰিৱেশ আৰু বন বিভাগত ৰাজ্যিক পৰ্যায় আৰক্ষী নিযুক্তি বৰ্ডৰ SLPRB দ্বাৰা নিযুক্তি প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে ইয়াত দেখিব পাৰিছে মুঠ পদ অৰ্থাৎ টোটাল পদটো দেখিব পাৰিছে 1667টা পদ মুকলি কৰা হৈছে অৰ্থাৎ অসম চৰকাৰ বন বিভাগৰ তৰফৰ পৰা এইকেইটা পোষ্ট মুকলি কৰা হৈছে দৰাচলতে এই এডভাৰটাইজমেণ্টখন এখন শৰ্ট নোটিফিকেশন হয় তো বৰ্তমান এইকেইটা পোষ্ট অনলাইন জৰিয়তে আবেদন কৰিব নোৱাৰিব অৰ্থাৎ এইকেইটা পোষ্ট আপকামিং পোষ্ট হয় আগন্তুক দিনত এইকেইটা পোষ্ট অফিচিয়েল এডভাৰটাইজমেণ্ট মুকলি পাব তো বন্ধুসকল ইয়াত দেখিব পাৰিছে খালী হৈ থকা পদসমূহ প্ৰথমৰ পোষ্টটো দেখিব পাৰিছে বনৰক্ষীৰ বাবে 1226টা পোষ্ট মুকলি কৰা হৈছে ইয়াৰ পিছত দেখিব পাৰিছে বনকৰ্মী গ্ৰেড 1ৰ বাবে 264টা পোষ্ট ইয়াত মুকলি কৰা হৈছে ইয়াৰ পিছত দেখিব পাৰিছে বন সুৰক্ষা কনিষ্টবল কামাণ্ডৰ বাবে 279টা পোষ্ট ইয়াত মুকলি কৰা হৈছে ইয়াৰ পিছত দেখিব পাৰিছে চালক অৰ্থাৎ ড্ৰাইভাৰৰ পোষ্টৰ বাবে 182টা পোষ্ট ইয়াত মুকলি কৰা হৈছে ইয়াৰ পিছত দেখিব পাৰিছে ৰান্ধনীৰ বাবে 13টা পোষ্ট ইয়াত মুকলি কৰা হৈছে অৰ্থাৎ 13টা পোষ্ট ইয়াত মুকলি কৰা হৈছে আৰু এইকেইটা পোষ্ট সিলেকশ্যন প্ৰচেছটো ইন্টাৰভিউ আৰু ৰাইটেন এক্সাম লোৱা হ'ব তো বন্ধু বান্ধৱীসকল এইকেইটা পোষ্ট অতি শীঘ্ৰে অনলাইন জৰিয়তে আপুনি আবেদন কৰিব পাৰিব আৰু ইয়াৰ অনলাইন কোনো ধৰণৰ ফিজ পে কৰিব নালাগে অৰ্থাৎ কোনো ধৰণৰ মাচুল পে কৰিব নালাগিব তো বন্ধুসকল যেতিয়া ইয়াৰ অনলাইন আবেদন আৰম্ভ হৈ যাব অৰ্থাৎ যেতিয়া ইয়াৰ অফিচিয়েল এডভাৰটাইজমেণ্ট প্ৰকাশ পাব তেতিয়া ইয়াৰ জব আপডেটটো আমাৰ চেনেলৰ তৰফৰ পৰা দি দিয়া হ'ব তো বন্ধু বান্ধৱীসকল আজিৰ আপডেট ইমানেই আছিলে আপডেটটো পাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু বন্ধুসকলে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পুনৰবাৰ লগ পোৱাৰ আশাতে আজিলৈ ইমানতে সামৰিছো ধন্যবাদ।